আসসালামু আলাইকুম। আজি আমি তওয়াফৰ বিষয়ে আলোচনা কৰিম। কাবা শৰীফৰ চাৰিওফালে প্ৰদক্ষিণ কৰাকে তওয়াফ বোলা হয়। তওয়াফ হাজৰে আসৱাদৰ পৰা আৰম্ভ কৰি ৰুকুনে ইৰাকী, ৰুকুনে শামী আৰু ৰুকুনে ইয়ামিনী কোণ পাৰ হৈ আকৌ হাজৰে আসৱাদত শেষ হয়। এনেকৈ 7 বাৰ প্ৰদক্ষিণ কৰাকে তওয়াফ বোলা হয়। তওয়াফত তিনিটা বস্তু অত্যন্ত দৰকাৰী হয়। তাৰে এটা হ'ল ইস্তিলাম। হাজৰে আসৱাদক চুম্বন কৰা কাৰ্যক ইস্তিলাম বোলে। দ্বিতীয় হ'ল ৰমল। বীৰৰ দৰে কান্ধ জোকাৰি বেগাই আৰু চুটিকৈ খোজ কৰাকে ৰমল বোলে। তওয়াফৰ প্ৰথম 3 প্ৰদক্ষিণ বা চক্কৰত ৰমল কৰিব লাগে, কেৱল পুৰুষৰ বাবে। 3 নম্বৰ হ'ল ইস্তিবা। সোঁকান্ধ খোলা ৰাখি ইহৰামৰ ওপৰৰ অংশ বাওঁকান্ধৰ ওপৰেৰে টানি সোঁবাহুৰ তলেৰে আনিব লাগে। তওয়াফৰ শেষত 2 ৰাকাত নামাজ পঢ়াৰ সময়ত 2 কান্ধ আকৌ ঢাকি ল'ব লাগে। এইটো অকল পুৰুষৰ বাবে প্ৰযোজ্য। এতিয়া আমি জানিম তওয়াফৰ প্ৰকাৰ। তওয়াফ কেইবা প্ৰকাৰৰ আছে। প্ৰথমটো হ'ল উমৰাহৰ তওয়াফ। মক্কাত উপস্থিত হৈ বাইতুল্লাহৰ প্ৰথম তওয়াফ হ'ল উমৰাহৰ তওয়াফ। ইয়াৰ বাবে উমৰাহৰ নিয়ত কৰিব লাগিব। এই তওয়াফত চাই ৱাজিব, চাফা মাৰৱা চাই কৰিব লাগিব। তওয়াফৰ 3 চক্কৰ পুৰুষৰ বাবে ৰমল আৰু ইস্তিবা জৰুৰী। যিকোনো সময়ত আইছা মছজিদত গৈ ইহৰাম বান্ধি উমৰাহৰ নিয়ত কৰি তওয়াফ কৰিব পাৰি। দ্বিতীয় হ'ল হজী ইফৰাদৰ তওয়াফ আৰু তৃতীয় নম্বৰ হ'ল হজী কিৰাণৰ তওয়াফ। আমি যিহেতু হজে তামাত্তু সম্পন্ন কৰোঁ, গতিকে এই দুটা তওয়াফ আমাৰ বাবে জৰুৰী নহয়। 4 নম্বৰটো হ'ল নফল তওয়াফ। মক্কা মুকাৰৰমত থকা সময়ত যিকোনো সময়তে নিয়ত কৰি এই তওয়াফ কৰিব পাৰি। ইয়াৰ বাবে চাইৰ দৰকাৰ নাই। তওয়াফে জিয়াৰত। 12 জিলহজলৈকে কৰিব পৰা এই তওয়াফ সকলো ধৰণৰ হজ যাত্ৰীৰ বাবে এই তওয়াফ বাধ্যতামূলক। ইয়াৰ পাছতে চাফা মাৰৱা চাই কৰিব লাগিব। তওয়াফে বিদা। মক্কাৰ পৰা ঘৰলৈ ৰাওনা হোৱাৰ আগত বিদায় তওয়াফ কৰিব লাগিব। এইকেইটা হ'ল তওয়াফৰ প্ৰকাৰ। ইয়াৰ পিছত আমি আহিম তওয়াফৰ ৱাজিব। তওয়াফৰ ৱাজিব হ'ল প্ৰথম কথা হ'ল নিয়ত কৰা। তওয়াফৰ বাবে অজু থাকিবই লাগিব। তৃতীয় কথা হ'ল মহিলাৰ মুখমণ্ডলৰ বাহিৰে বাকী অংশ ঢাকি ৰাখিব লাগিব। 4 নম্বৰত হ'ল 7 বাৰ প্ৰদক্ষিণ কৰিব লাগিব কাবা শৰীফক। 5 নম্বৰ হ'ল হাজৰে আসৱাদৰ পৰা তওয়াফ আৰম্ভ কৰিব লাগিব আৰু হাজৰে আসৱাদতে শেষ কৰিব লাগিব। আৰু সম্ভৱ হ'লে হাজৰে আসৱাদক চুম্বন কৰিব লাগিব বা হাতেৰে চুব লাগিব, আৰু নহ'লে হাতেৰে ইশাৰা কৰিব লাগিব। 6 নম্বৰত হ'ল উজৰ বা কোনো কাৰণ নাথাকিলে খোজকাঢ়ি তওয়াফ কৰিব লাগিব। 7 নম্বৰত হ'ল তওয়াফ শেষ কৰি মকামে ইব্ৰাহিমৰ পিছপিনে 2 ৰাকাত ৱাজিব নামাজ পঢ়িব লাগিব। 8 নম্বৰ হ'ল তওয়াফৰ সময়ত খোৱা কথা কোৱা নিষেধ। 9 নম্বৰত হ'ল তওয়াফৰ সময়ত ঠেলা হেঁচা কৰা বা অবাঞ্ছনীয় আচৰণ কৰা নিষেধ। এতিয়া আমি জানিব চেষ্টা কৰিম তওয়াফ কৰাৰ পদ্ধতি। হাজৰে আসৱাদৰ আৰু নীলা লাইটৰ পোনে পোনে থিয় হৈ প্ৰথমতে তওয়াফৰ নিয়ত কৰিব লাগিব। মনত ৰাখিব লাগিব যাতে নিয়ত কৰাৰ সময়ত হাত নুঠায়। তওয়াফৰ নিয়তটো হ'ল আল্লাহুম্মা ইন্নী উৰিদু তাৱাফা বাইতিকাল হাৰামে সাবআতা আসৱাতিন তাৱাফাল উমৰাতি ফায়াছিৰ হুলি ওয়াতাকাব্বাল মিন্নি। ইয়াৰ অৰ্থ হ'ল, হে আল্লাহ, মই তোমাৰ
বাইতুল্লাহ হাৰামক 7 বাৰ প্ৰদক্ষিণ কৰি উমৰাহৰ তৱাফ কৰাৰ ইচ্ছা কৰিছোঁ একমাত্ৰ তোমাৰ সন্তুষ্টিৰ বাবে। মোৰ কাৰণে এইটো সহজ কৰি দিয়া আৰু কবুল কৰা। নিয়ত কৰাৰ পিছত হাজৰে আছৱাদক চুম্বন কৰি বা স্পৰ্শ কৰি আৰু সম্ভৱ নহ'লে দূৰৰ পৰা হাতেৰে ইশাৰা কৰি পিছত হাতত চুম্বন কৰি ক'ব লাগিব বিছমিল্লাহি আল্লাহু আকবৰ ৱালিল্লাহিল হামদ। ইয়াৰ পিছত ঘড়ীৰ কাঁটাৰ বিপৰীত পিনে প্ৰদক্ষিণ কৰিব লাগিব। তৱাফ আৰম্ভ কৰি প্ৰথমে ৰুকুনে ইৰাকী পাব, তাৰ পাছত আল হাতিমৰ চাপৰ বেৰটো অতিক্ৰম কৰিব লাগিব। তাৰপিছত দামাস্কা কোণ বা ৰুকুনে স্বামী পাব। ইয়াৰ পিছত ৰুকুনে য়ামিনী কোণ পাব। পাৰিলে ৰুকুনে য়ামিনী কোণত স্পৰ্শ কৰিব, কিন্তু চুমা নাখাব। ৰুকুনে য়ামিনী কোণ আৰু ৰুকুনে হাজৰে আছৱাদ কোণৰ মাজত এই দুৱাটো পঢ়িব ৰাব্বানা আতিনা ফিদ দুনিয়া হাসানাতাও ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান্নার ওয়া আদখিলনাল জান্নাতা মাআল আবরার ইয়া আজিজু ইয়া গফাৰ ইয়া ৰাব্বাল আলামিন। ইয়াৰ অৰ্থ হ'ল, হে আমাৰ প্ৰতিপালক, আমাক ইহকালতো কল্যাণ দান কৰা আৰু পৰকালতো কল্যাণ দান কৰা, আৰু আমাক অগ্নিৰ শাস্তিৰ পৰা ৰক্ষা কৰা, আৰু আমাক মংগলৰ সৈতে জান্নাতত প্ৰৱেশ কৰোৱা। হে মহিমাময়, হে ক্ষমতাশীল, হে বিশ্বজগতৰ পালনকৰ্তা, আমাক অনুগ্ৰহ কৰা। এই দুৱা পঢ়ি হাজৰে আছৱাদ পাই আগৰ দৰে বিছমিল্লাহি আল্লাহু আকবৰ ৱালিল্লাহিল হামদ ক'ব লাগিব। ইয়াতে প্ৰথম প্ৰদক্ষিণ শেষ হ'ল, দ্বিতীয় প্ৰদক্ষিণ আৰম্ভ কৰিব লাগিব। প্ৰথম 3 পাকত পুৰুষে ৰমল কৰিব লাগিব আৰু সম্পূৰ্ণ 7 পাকতে ইস্তিবা কৰিব লাগিব। মনত ৰাখিব, এই সময়ত দোৱা কবুল হোৱাৰ সময়। আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ দোৱা হ'ল আল্লাহ তালাক বিনা হিচাপে জান্নাত লাভৰ দোৱা কৰা। নিজৰ মাতৃভাষাতে দোৱা কৰিব। তৱাফৰ কোনো নিৰ্দিষ্ট দোৱা নাই। দৰুদ, দোৱাই কুনুত, কোৰাণৰ আয়াত, যিকোনো দোৱা আপুনি তাত পঢ়িব পাৰে। সুবহানাল্লাহি আলহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম। এইটো পঢ়িব পাৰে। এনেদৰে 7 পাক সম্পন্ন কৰিব আৰু মোকামে ইব্ৰাহিমৰ পিছত 2 ৰাকাত নামাজ ৱাজিব নিয়তত আদায় কৰিব। নামাজ আদায়ৰ পূৰ্বে শুকান ঢাকি ল'ব, যিটো ইস্তিবাৰ সময়ত উন্মুক্ত কৰি ৰাখিছিল। মনত ৰাখিব, এই নামাজ তৱাফৰ এটা অংশ। এই নামাজ আদায় নকৰিলে তৱাফ সম্পূৰ্ণ নহ'ব। নামাজৰ শেষত দোৱা কৰিব। ইয়াৰ পাছত হেঁপাহ পলুৱাই জমজমৰ পানী পান কৰিব আৰু মুখমণ্ডল আৰু মূৰত ছটিয়াব। জমজম কুঁৱাৰ পানী পৃথিৱীৰ সকলো পানীতকৈ বিশুদ্ধ আৰু পবিত্ৰ। এই পানী পান কৰিলে ৰোগ নিৰাময় হয় আৰু আশা পূৰ্ণ হয়। এইটো বৰকতময় পানী। ইয়াত ভিটামিন, খাদ্যপ্ৰাণ, সকলো ধৰণৰ যৌগ যিবিলাক আমাৰ শৰীৰত দৰকাৰ হয় উপস্থিত আছে। কিছু সময় কাবা শ্বৰীফৰ পিনে চাই থাকি জিৰণি ল'ব আৰু পাছত চাফা মাৰোৱাৰ চাইৰ বাবে চাফা পাহাৰৰ পিনে অগ্ৰসৰ হ'ব, যিটো বাবে চালাম গেটৰ পিনে অৱস্থিত। চাহি কৰাৰ পিছত চুলি খুৰাব লাগিব। চুলি খুৰোৱা সম্পন্ন হ'লে আপোনাৰ এহৰামৰ পাবন্দী শেষ হ'ব। তাৰপিছত আপুনি এহৰাম খুলি পেলাব পাৰিব। বন্ধুসকল, মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক।